এয়া আজি বহুত দিনৰ মূৰত আমাৰ মাজত ৰাহুল আৰু অনু আছে। আপোনালোকেতো বহুত কথা কৈ আছে ইহঁত দুটা বিয়া পাতি দিব লাগে। বিয়া পাতিম অলপ কেইদিনমান পিছত ইহঁত দুটা, নে কি কয়, পাতিম নে নাপাতিম? অ'কে, আমি চাই লওঁ আমাৰ অডিয়েঞ্চৰ ডিমাণ্ড আৰু কিমান আহে চাই লওঁ। বাকী নতুন বছৰৰ আৰম্ভণি কেনেকুৱা 2000? প্ৰথমে আপোনালোক সকলোকে ইংৰাজী নৱবৰ্ষৰ হিয়া ভৰা ওলগ যাচিলোঁ। বাহ, হেপী নিউ ইয়াৰ। সহজ ভাষা। আৰু এতিয়ালৈতো ভালেই হৈ আছে। 6 তাৰিখ আহিলে গমেই নাপালো ইমান জলদি। সেইদিনাখন হৈছিলে 5 দিন গ'ল, 6 দিন গ'ল। আজি যদি ৰাতিটো গ'লে 6 দিন গ'ল। বাকী নতুন বছৰৰ পৰিকল্পনা তোমালোকৰ কেনেকুৱা কেনেকুৱা? কিবা ৰিজলিউশ্যন লৈছা নে ৰাহুল? নতুন বছৰত কি কৰিবা? মই এইটো 23ত নলওঁ, মই এইটো 24ত ল'ম। মই ভাবিছো ৰাতিপুৱা যদি কিবা হোৱা নাই বস্তুটো এইটো নাই আচলতে কি কামো ভাগৰ লাগে সেইকাৰণে নহয়, কিন্তু হ'লেও শ্লিপিং আৱাৰটো কমাব চেষ্টা কৰি আছোঁ। 8 ঘণ্টাৰ পৰা 6 ঘণ্টা। মইতো নহয়, মই 4 ঘণ্টা মানুহ। শাহৰুখ খানে বোলে 4 ঘণ্টা হয়, 6 ঘণ্টা নে 4 ঘণ্টা? 4 ঘণ্টা 4 ঘণ্টা হয়। কম হ'ব লাগে, তেতিয়া মানুহ বহুত ডাঙৰ মানুহ হ'ব পাৰে। খোৱাৰ ডিউৰেশ্যনটো মেটাৰ নকৰে। খোৱাৰ মোৰ মতে বেলেগ হয়। মানুহে আজিকালি পইচা দি পইচাটো মানে কেনেকৈ শ্লিপিং শ্লিপিং টেবলেটছ লয় ন। বাকী ৰাহুল আৰু অনুৰ পৰিকল্পনা কি মানে নতুন বছৰ? ফটোকে আৰু ৰাহুল সেয়ে আৰু জীৱন বিচৰা কৰা। আচলতে এইটোৱে নাম আছিলে জীৱন আৰু বাকী চিৰিয়েলতো এইবোৰ আপছ এণ্ড ডাউনছ হৈ থাকে। বিয়াখন ইম্পৰ্টেণ্ট নহয় আচলতে, মানুহে বিয়াত বেছি গুৰুত্ব দিছে, কিন্তু বিয়াৰ আগত ৰাহুলৰ একো কাম বন নাই, ই দম দি ফুৰে মানুহৰ সংগঠন চলে। সেইখিনিকে এতিয়া বিয়া হ'লেতো বহুত এটা বিয়া হ'লে ল'ৰা ছোৱালী হ'ব। ৰাহুলৰ বিয়া সঁচাকে বিয়া পাতিব মন আছে নে নাই জীৱনৰ ভিতৰত? ৰাহুলৰ মানে ৰাহুলৰ তাৰ মানে বিয়াটো এতিয়া পৃথিৱীৰ বিৰাট ডাঙৰ ইছ্যু হৈ গৈছে এটা। মানে যদি ইউটিউবত তোমাৰ কমেণ্ট আছে 200টা বা 100টা বা 150টা বা 50টা, তাৰে মেক্সিমাম কমেণ্ট মানে খালি বিয়া 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 বিয়া। ত' মই এতিয়া চিন্তাত পৰি গৈছোঁ, মানে বিয়া কি কৰোঁ। মানে আমি অকণমান বেলেগকৈ আছিলোঁ ন, যে এটলিষ্ট এই যিটো বোৱাৰী চেণ্ট্ৰিক যিটো ড্ৰামা, সেই ড্ৰামাটোৰ পৰা অকণমান আঁতৰি আছিলোঁ চিৰিয়েলখনত। চ' য'ত মেক্সিমাম চিৰিয়েল তোমাৰ বিয়াৰ পৰাই আৰম্ভ হয়। আমাৰ আজি তোমাৰ 172 হ'ব এই ছেটাৰডে। আমাৰ বিয়া এতিয়ালৈকে হোৱা নাই, বাট এতিয়া যিমান মানে আহি আছে মানে প্ৰেছাৰ বিয়াখনক লৈ পেলাই, চ' ময়ো অকণমান চিন্তাত পৰিছোঁ। সেইকাৰণে তোমালোককো সুধিছোঁ। মোৰ মতেৰে বিয়াটো ইম্পৰ্টেণ্ট নহয়, কাৰণ বিয়া হ'লেতো লাষ্টতে ঘৰুৱা কাহানী হৈ যাব। বৌৰ লগত কোনো কাজিয়া আছে যে সেইবোৰে নৰ্মেল যিটো হৈ থাকে। কিন্তু এতিয়া নাজানো কি লিখে প্ৰণৱ বা আপুনি কি ডিচাইড কৰে, কিন্তু মোৰ মতেৰে বিয়াটোতকৈ বেছি বহুত বেলেগ টপিক আছে। অনু কি কয়? তেতিয়াহ'লে এটা কাম কৰোঁ, তোমালোক দুজনৰ ফালৰ পৰা আমি এই ভিডিঅ'টোৰ দ্বাৰা আৰু মানে এটা আমাৰ অডিয়েঞ্চক আপিল এটা ৰাখোঁ আৰু মানে চাওঁ আৰু লাষ্ট ওৱান ট্ৰাই, মানে এই ভিডিঅ'টোত কিমানে মানে বিয়া লাগে নে নালাগে বুলি ৰিপ্লাই কৰক। যদি বিয়া লাগে বুলি লিখক, আৰু যদি বিয়া নালাগে তে বিয়া নালাগে বুলি লিখক। আৰু কি লাগে সেইটোও লিখক। আৰু কি লাগে মানে বিয়া লাগে আৰু তলত কি লাগে, আৰু বিয়া নালাগে তলত কি লাগে, সেইটো লিখি দিলে কমেণ্টছ। চলো আকৌ এবাৰ আমি নৱবৰ্ষৰ শুভেচ্ছা দিলোঁ, ভিডিঅ'টো সামৰিলোঁ। ভাল হওক চবৰে, ৰাহুল আৰু অনুৰো ভাল হওক, লগতে জীৱন নদীৰ ঢৌৰো জয় হওক। জয় হওক।